তাল খোল শংখৰ ধ্বনিৰে মুখৰিত হোৱা এই পবিত্ৰ সময়খিনি মই মোৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ দূৰৰ পৰাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এক নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ভ্লগটো মই অন্য এক বিষয়ত বনোৱা কথা চিন্তা কৰিছিলোঁ, কিন্তু সেইটো নহ'লগৈ। আজি যিহেতু ফাগুনৰ 18 তাৰিখ আৰু মাৰ্চৰ 3 তাৰিখ, আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি, আৰু এই তিথিৰ লগত সংগতি ৰাখি আমাৰ গাঁৱৰ নামঘৰ ভাগত অবিৰত ভাগৱত পাঠ আয়োজন কৰা হয়। এইবছৰ গঞা ৰাইজে কৰিছে বাৰু, এইবছৰৰ লগত 30 বছৰ হ'ল কৰি আছে। মই বাৰু 30 বছৰ পোৱা নাই। এইবছৰ আমি যাবলৈ নোৱাৰিলোঁ, তাত যোগদান দিব নোৱাৰিলোঁ, কাৰণ আমাৰ ঘৰৰে আইতা এগৰাকী যোৱাকালি ঢুকালে। আমি যাব নোপোৱাৰ বাবে অকণমান দুখ লাগিছে, আৰু দুখ লগাটো স্বাভাৱিক বাৰু, কাৰণ আমি প্ৰত্যেক বছৰে যাওঁ নামঘৰ ভাগত। জন্ম মৃত্যু বিবাহ এইবিলাকতো হ'বই, আৰু কাৰ কেতিয়া হয় কোনেও ক'ব নোৱাৰে। আজিকালিতো হ'লেও জন্ম আৰু বিবাহ ক'ব পাৰে মানুহে, কিন্তু মৃত্যুৰ কথাটোহে ক'ব নোৱাৰে আগতীয়াকৈ কোনো। অৱশ্যে আইতাগৰাকী বহুত কষ্ট পাই আছিলে, আমাৰ মাজৰ পৰা গ'ল, এটা হিচাপত ভালো হ'ল, কিন্তু আপোন এজন হেৰালে, মানে মাজৰ পৰা গুচি গ'লে অকণমানতো দুখ লাগেই বাৰু। কিন্তু মানুহ মৰণশীল, যিহেতু এই পৃথিৱীত কোনো অমৰ নহয়, এদিন সকলোৱে যাব লাগিব, আমিও যাব লাগিব। মৃত্যু, জন্ম, বিবাহ এইবিলাক চিৰসত্য কথা। দেখিছেনে বাৰু মই ক'ত বহি আছোঁ? এইখিনি মৌ-মাখি আজি 7 মাহমান আগতে নিজে আহি সোমাইছে। এয়া মৌ-মাখি। একচুৱেলি মৌ মানে পাৰিব নজনা দুখতে ক'ব লাগিব, আৰু বহুত বেছি মৌ-মাখি হৈ থাকিলে। আজি অকণমান দুখো লাগি আছে, মন চন মানে পূৰা বেয়া, আৰু নামঘৰলৈও যাব নাপালোঁ, আইতাগৰাকীও গ'ল মাজৰ পৰা আমাৰ। এতিয়া ভাবিছোঁ আজিনো কি কৰিম। ফুলখিনি বহুদিন মানে যত্ন ল'ব পৰা নাই, সময় দিব পৰা নাই। অকণমান সময় দিব পাৰোঁ নেকি আজি, তাকে ভাবিছোঁ। পায়নে নাপায় জানো, সেইটো নাজানো। উঠ পূৰা শুকাই আছে, একো লগাব পৰা নাই কালিৰ পৰা। আমি বগৰী খাই আছোঁ এতিয়া। বাবুৱে যিমান টেঙা বগৰী হ'লেও খাই দিয়ে, মই কিন্তু খাবলৈ নোৱাৰোঁ। আমাৰ বগৰী বহুত টেঙা। এই গ্ৰিলখন দেখিছেনে? এখন কাঠৰ গ্ৰিল হয়। কেনেকুৱা লাগিছে বাৰু? এখন দৰ্জা। এইটো মানি প্লেণ্টে হয়নে বাৰু? এইটো বোলে চাইনিজ মানি প্লেণ্ট হয়, কোৱা শুনিছোঁ। আৰু এয়া দেখিছেনে, একেবাৰে শুকাই আছে। বহুত দিন পানী দিয়া নাই, বহুত দিন একো যত্ন লোৱা নাই ফুলৰ, একেবাৰে নাইকিয়া হৈ গৈছে। এইবিলাক মিঠাতেলৰ গ্লান মই এনেদৰে আৰ্ট কৰি দিছোঁ অকণমান। এইটো টাব চিমেণ্টৰ নিজে বনাইছোঁ, এতিয়া অৱস্থা নাইকিয়া হৈ আছে। দুটামান টাব খালীয়ে হৈ গ'ল, এইকেইটা চিমেণ্টৰ টাব নিজে বনোৱা। এইটো এটা চিমেণ্টৰ, এইটো মিঠাতেল গ্লানৰ। খৰাং বতৰ, বেয়া হৈ গৈছে ফুল। মোৰ এল'ভেৰা
মাথা নামাৰেই বেলেগকৈ আৰু যি দুটা পুলি লগাইছোঁ সেইকেইটাই ডাঙৰ হ'ল আৰু কি কৰিব লাগে জানো। এইবিলাক মিঠাতেলৰ গ্লান এনেদৰে ওলমাই দিছোঁ মই। আজি ভাবিছিলোঁ কিন্তু এইবিলাকৰ অকণমান যত্ন ল'ম বুলি, যিহেতুকে আমি বৰতীয়া, এতিয়া পায় নে নাপায় সেই কথা নাজানো, গতিকে এবাৰ চিন্তা কৰিলোঁ নকৰোঁৱে নেকি, আকৌ কিবা পাপে চুব নেকি। আমাৰ ৰাস্তাৰ কাম লাগি আছে, সেইবাবে গোটেই ফুলৰ পাতবিলাকত ধূলি। ৰাস্তাটো দেখুৱাই আছোঁ অকণমান। এইয়া বহুত দূৰত আছে, ব্লক পাৰি আছে সেইপিনে। আমাৰ এইডোখৰ পাবহি আৰু দুদিনমান পিছত। সম্পূৰ্ণ হ'লে দেখুৱাম বাৰু। এয়া পানী দি গোটেই বোকা হৈ আছিলে। আমাৰ নাৰিকলৰ গছ চব বাহিৰত উলিয়াই দিছে, আকৌ সুমুৱাব লাগিব। এয়া আমাৰ খেতি, বেঙেনা, দাংবডি, তাৰপিছত জলকীয়া এইপিনে কেতিয়া ডাঙৰ হ'ব। এজোপা আমাৰ বগৰী গছ, কিন্তু আমাৰ এইপিনে ডালকেইটা কাটি দিয়া হৈছে, এতিয়া সিপাৰেহে আছে। সিপাৰে গোটেই ছাগলীয়ে খাই দিয়ে। এবাৰ বগৰী নাইকিয়া হৈ থাকিলে, লাগিছিলে কিন্তু বহুত। এটা বগৰী পালোঁ, এইটো বাবুৱে লৈ গ'ল। এতিয়া মই এটা পাৰি খাওঁ আৰু। এটা পাৰিলোঁ। বহুত এইজোপা জাতিলাও বগাইছে, এটা কলি হৈছে যেন তেন। আপোনালোকে জাতিলাও কয় নে পানীলাও কয় মোক জনাবচোন বাৰু কমেণ্টত। আজি ভাবিছিলোঁ নামঘৰলৈ গৈ সম্পূৰ্ণকৈ নহ'লেও অকণমানকৈ ভ্লগ এটা বনাই আপোনালোকৰ আগত আগবঢ়াই দিম বুলি, কিন্তু সেয়া নহ'ল আৰু। এতিয়া অহাবাৰকৈ ভালে কুশলে থাকিলে নিশ্চয় আগবঢ়াম। এয়া আমাৰ বেটীৰ মনটো বেয়া, মেখেলা চাদৰ পিন্ধিব নাপালে আজি। তাই স্কুলতো পিন্ধিব নাপায় সৰস্বতী পূজাত, ডনবস্কোত নাপাতেই যিহেতু সৰস্বতী পূজা। তো অকণমান আশা কৰে নামঘৰতে পিন্ধিম বুলি, সেই আশাও পূৰ্ণ হ'ল। ভগৱানে নিদিলে আৰু এইবছৰ আমাক। আজিৰ ভ্লগটো ইমানতে সামৰি মাৰি দিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভ্লগটো শেষলৈ চোৱাৰ বাবে। আজি বৰ বিশেষ একো নাথাকিলে ভ্লগটোত বাৰু। মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম অন্য এক নতুন ভ্লগৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ। বাই বাই।